চেয়াৰমেনক আমাক নালাগে কেলেংকাৰীৰ লগত লিপ্ত থকা চেয়াৰমেনক আমাক নালাগে দুৰ্নীতিযুক্ত চেয়াৰমেনক আমাক নালাগে गबसासुबा BCDCनि चेयारमेन अन्जु बर'नि हेंथायै गोख्रों रावजों गबसासुबा प्राइमारि UPPLनि आफादगिरि बिथाङा सोंखारिदों। साननैसो सिगाङाव प्रधानमन्त्री आवास योजना न'नि मुङाव रां जाख्ल'नायखौ लानानै गबसासुबा BCDCनि चेयारमेन अन्जु बर' बिथांखौ गबसासुबा प्राइमारि UPPLनि आफादगिरि तानेश्वर कसारिया BCDC चेयारमेना जाख्ल'नायनि सायाव गोख्रों रावजों सोंखारिदों। गबसासुबा BCDCनि चेयारमेन अन्जु बर'आ प्रधानमन्त्री आवास योजना नखराव रां जाख्ल'नाय आरो गाज्रि सावगारि भाइरेल जानायनि थाखाय चेयारमेन बिबाननिफ्राय बोख्लायनो थाखाय खावलायदों गबसासुबा प्राइमारि UPPLनि आफादगिरि तानेश्वर कसारि बिथाङा। थांनाय 17 खालाराव गबसासुबा BCDCनि चेयारमेन अन्जु बर'आ प्रधानमन्त्री आवास योजना न'आव जाख्ल'नाय जायाखै होननानै बुंनाया नंखाय जामारबाय नामा? गावनि मासिखौ रैखा खालामनो थाखायसो खौरां मेल खुंदोंमोन नामा? थारैनो बिब्दि सोलेरारि सोमोन्दो आरो जाख्ल'नायाव लोब्बा थानाय मासिगिरिनि सायाव UPPL हान्जानि दैदेनगिरिफोरा मा राहा लायो समाजआ खोन्थासिगोन। আচ্ছা আমার খৈরাবাড়ি পরিকৃত সমষ্টির আমার ভেরগাঁও ডেভেলপমেন্ট ব্লগর গবসাসুবা BCDCৰ চেয়ারম্যান অঞ্জু বড়ো হয়। এখেতে ঘৰৰ দুৰ্নীতিটো আমি অলৰেডি কৈছোঁৱেই। যোৱা 17 তাৰিখতো তেওঁৰ দুৰ্নীতি ওলাইছে। ঘৰখন ঠিকমতে ৰোড দি বনাব লাগে সেইটো কৰা নাই। গতিকে 12টামান ঘৰ 12টা আছে ঘৰটো। তাৰপিছত এটাৰে আমি ভিডিঅ' ৰেকৰ্ডিং কৰা গৈছে। দক্ষিণাম বড়োৰ ঘৰত সেইটো হৈছে দক্ষিণ চুনীত। গতিকে সেইটো ঠিকমতে কাম হোৱা নাই। গতিকে আমি দুৰ্নীতি বুলিয়ে কৈছোঁ আৰু তাতে ঘুচ খাই কাম কৰি থকাৰ আমি প্ৰমাণ সহকাৰে পাইছোঁ। গতিকে গবসাসুবাৰ BCDCৰ চেয়াৰমেন UPPLৰ চেয়াৰমেন অঞ্জু বড়োক তৎকালীনভাৱে বৰখাস্ত কৰিব লাগে। কিমানমান টকা লৈছে? টকাটো আপোনাৰ যিকোনো কামতে টকা লোৱাৰ কথাটো উত্থাপিত হৈছে। টকা অনুমানিক বহুতো টকা লৈছে। টকা লোৱাটো সঁচা কথা। টকা লৈ কাম কৰি আছে। গতিকে সেইটো ওপৰৰ লেভেলৰ মানুহে যিহেতু সামাজিক কামত লিপ্ত থকা বা দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিম বুলি কৈ আছিল। গতিকে আমি এইটো ওপৰৰ লেভেলৰ পৰা আহি এনে তৎকালীনভাৱে বলবৎ কামবিলাক কৰিব লাগে। আমাক নালাগে আমাক নালাগে আমাক নালাগে সামাজিক কামত চেয়াৰমেনক আমাক নালাগে আমাক নালাগে আমাক নালাগে কেলেংকাৰীৰ লগত জড়িত থকা লিপ্ত থকা চেয়াৰমেনক আমাক নালাগে আমাক নালাগে দুৰ্নীতিযুক্ত চেয়াৰমেনক আমাক নালাগে আমাক নালাগে সামাজিক কামত লিপ্ত থকা চেয়াৰমেনক আমাক নালাগে আমাক নালাগে কেলেংকাৰীৰ লগত লিপ্ত থকা চেয়াৰমেনক আমাক নালাগে আমাক নালাগে চেয়াৰমেনক আমাক নালাগে। নমস্কাৰ, মই গবসাসুবা UPPLৰ সভাপতি হয় তানেশ্বৰ কছাৰী। মোৰ লগত আছে আমাৰ ভাইচ প্ৰেচিডেণ্ট ৰঞ্জিত বড়ো ডাঙৰীয়া আৰু ইউথ সেলৰ ছেক্ৰেটাৰী আমাৰ ৰমেন বড়ো ডাঙৰীয়া আছে। লগতে আমাৰ উমেন সেলৰ আমাৰ বিষয়ববীয়াসকল ইয়াতে মজুত আছে। আমি তাৰমানে যোৱা বিগত কেইদিনত 17 তাৰিখে আমাৰ চেয়াৰমেন অঞ্জু বড়োৰ যি ঘৰৰ দুৰ্নীতি কেলেংকাৰী সেইটো সন্দৰ্ভত আপোনালোকক আমি জনাবৰ কাৰণে ইয়াত প্ৰতিবাদ কৰিবৰ কাৰণে মাতিছোঁ। গতিকে যোৱা 17 তাৰিখে অঞ্জু বড়োৱে ঘৰত লিপ্ত থকাৰ লগতে আপোনাৰ ঘৰখন ছিষ্টেমতে কাম কৰা নাই, তলত ৰোড দিব লাগে কৰা নাই, ইটাৰ ওপৰত ঘৰখন বনোৱাৰ এটা চিন্তা কৰিছে। গতিকে সেইটো এটা দুৰ্নীতি কৰিছে আমাৰ চেয়াৰমেনে। তাতে ঘোচ লৈ কাম কৰাৰ কথা বহুতো ওলাই পৰিছে। ঠিক তেনে ধৰণৰ তাৰপিছতো 18 তাৰিখে এটা ফটো ভাইৰেল হৈছে, আপত্তিজনক ফটো ভাইৰেল। আমাৰ চেয়াৰমেন মহোদয়ে গবসাসুবা BCDCৰ চেয়াৰমেন গবসাসুবাৰ ভেৰগাঁও ডেভেলপমেণ্ট ব্লগৰ গবসাসুবা BCDCৰ চেয়াৰমেন অঞ্জু বড়োৱে এটা পৰকীয় প্ৰেমৰ অশালীল ফটো প্ৰকাশ পাইছে। গতিকে সেইটো এজন উপযুক্ত বা ৰাইজৰ কাম কৰিবলৈ দিয়া মানুহে তেনেকুৱা ধৰণৰ অসামাজিক কামত যদি লিপ্ত থাকে তেতিয়াহ'লে ৰাইজৰ উন্নতি কেনেকৈ হ'ব? গতিকে সেনেকুৱা অসামাজিক কামত লিপ্ত থকা চেয়াৰমেনক আমি বিচৰা নাই। আমাক ভাল চেয়াৰমেন লাগে, ৰাইজৰ হকে কাম কৰিব পৰা চেয়াৰমেন আমাক লাগে। ঠিক তেনেকুৱা ধৰণৰ বহুতো কামত তাই জড়িত আছে।
আমাৰ আমি দেখিবলৈ পাওঁ যে ট্ৰেইনত পৰ্যন্ত মৰিব যোৱা আমি বহুতো শুনিছোঁ, বহুতো দেখিছোঁ, আমাৰ লগত মজুত আছে। গতিকে সেনেকুৱা এটা ৰাইজৰ কাম কৰিব পোৱা আৰু চৰকাৰী মানুহে এনেকুৱা অসামাজিক কামত যদি লিপ্ত থাকে তেতিয়াহ'লে কপচাচুবা VCDCৰ কোনো উন্নতি নহ'ব। গতিকে আমি UPPLৰ ফালৰ পৰা ঠিক তেনেধৰণৰ ব্যক্তিক আমি বিচৰা নাই। আমি বিচাৰিছোঁ আমাৰ উপযুক্ত আমাক চেয়াৰমেন লাগে। BTR কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ অনতি পলমে আমাৰ তৎকালীনভাৱে বলবৎ হোৱাকৈ আমাৰ চেয়াৰমেনক বৰখাস্ত কৰি নতুন এজন চেয়াৰমেন পাতিব লাগে। প্ৰমোদ বড়োক আমি ঠিক তেনেধৰণৰ জনোৱা হৈছে। গতিকে প্ৰমোদ বড়ো অলৰেডি পাইছে। গতিকে তৎকালীনভাৱে আমি আমাৰ ছাৰ মহোদয়ক ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। প্ৰমোদ বড়ো ছাৰে ইলেকশ্যনৰ আগতে দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিম বুলি কৈছে, কিন্তু এতিয়া আমি যিটো দেখা গৈছোঁ দুৰ্নীতিযুক্ত মানুহক লৈ কাম কৰাৰ এটা পৰিণতি আমি দেখিবলৈ পাইছোঁ। গতিকে তেনেকুৱা ধৰণৰ যদি হৈ থাকে আমি কপচাচুবা VCDCৰ ৰাইজে লগতে কপচাচুবাৰ UPPLৰ সমূহ বিভাগীয় কৰ্তৃপক্ষই আমি সমূহীয়াভাৱে পদত্যাগ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ। উন্নতি পলমে এই তৎকালীনভাৱে বলবৎ হোৱাকৈ আমাৰ প্ৰমোদ বড়ো ছাৰক আমি উক্ত চেয়াৰমেনক পদৰ পৰা বৰখাস্ত কৰি অন্য এজন উপযুক্ত ব্যক্তিক নিয়োগ কৰিবৰ কাৰণে আমি দাবী অনুৰোধ কৰিছোঁ। প্ৰমোদ বড়ো জনাৰ পিছতো কোনো মাত মাতা নাই নেকি? বৰ্তমান আমি মাত মাতাৰ কথা আমি দেখা নাই। আমি অলৰেডি ব্লক আৰু ডিষ্ট্ৰিক্ট গোটেই কিবা ছাবমিট কৰিছে। আমাৰ যিখিনি কৰিব লগা প্ৰচেছ যিখিনি কৰিব লগা কৰিছোঁ, কিন্তু ব্যৱস্থা ঠিক তেনেধৰণৰ বৰ্তমান লোৱা নাই কাৰণে আমি এই প্ৰতিবাদ কাৰ্যসূচীৰ দ্বাৰাই আমি ওপৰত আমি জনাইছোঁ। গতিকে